ৰিচিভ কৰা অলপ মই এটা কথাই কৈ আছো আজি যদিও ইয়াত শুনিবলৈ কোনো নাই বিটিআৰ ৰেকৰ্ড বিটিচি ৰেকৰ্ড বিটিআৰৰ আগত এটা কথা ওলাইছিলে কি ওপৰৰ কোনো অধিকাৰ নাই বিটিচি যদিও আছে সীমিত আছে বহুত কম আছে ভাষা সংস্কৃতি বিকাশৰ কাম কৰিবলৈ কোনো পদক্ষেপ নলয় শিক্ষা বিজ্ঞান ক্ষেত্ৰত উন্নতিৰ কাৰণে কাম নকৰে কাৰোবাৰ পৰিচয় বোলে বিলুপ্ত হৈ যাব মাটিৰ অধিকাৰ বোলে খৰ্ব হ'ব আমি এইটো নহয় নহয় বুলি স্পষ্টীকৰণ দি আহিছো এইটো হয় হয় বুলি কৈ আছে সঁচাকৈ আমি ভাবিলো কিবা এটা লিখনা আছে নেকি বৰ্তমান থাকিব নেকি যাৰ দ্বাৰা এটা মনোভাৱ মানুহৰ এটা ভাৱ আহি যায় সেইটো চাই পেলাই আমি ভাবিলো কেইটামান বস্তু ইয়াত সন্নিবিষ্ট কৰিব লাগে বিটিআৰ ৰেকৰ্ডত উদ্দেশ্য হ'ব যে বড়ো বা জনজাতিৰ লগতে ইয়াত বসবাস কৰা অজনজাতি অবড়ো ৰাইজৰ অধিকাৰো বৃদ্ধি কৰিব লাগে সংকুচিত কৰাৰ কোনো অৰ্থই নাই কমাই দিয়াৰ কোনো অৰ্থ নাই আমি বৃদ্ধিয়ে কৰিব লাগে কিছুমান ক্ষেত্ৰত কেনেকৈ বৃদ্ধি কৰা যায় তাৰ কাৰণে প্ৰথম পৰ্যায়ত আহিব যেতিয়া সীমা আয়োগ হ'ব সীমাবদ্ধ অঞ্চলত থকা কেইটামান গাঁৱৰ যদি ভাবে আমি বিটিআৰৰ পৰা ওলাই যাব লাগে তেতিয়া তেওঁলোকক ওলাই যাবৰ কাৰণে অধিকাৰ দিয়া আৱশ্যক তেওঁলোকে আবেদন দিব পাৰে কিন্তু আয়োগে এইটো মানি ল'বলৈ নলয় আয়োগৰ কিন্তু কেইটামান ওলাই যাব এই অধিকাৰ দিয়া হওক এই জিএছটিৰ পৰা নৱচৰণীয়া অন্তত প্ৰথম নাগৰিকলৈ আছিলে যে অৱলম্বন কণ্ট্ৰল কৰিব লাগে ঠিক আছে আমি কিমান কণ্ট্ৰল কৰিব আবেদন দিব পাৰিব কিন্তু নিৰ্বাচন বা সীমা মানি লৈ যায় নহয় দ্বিতীয় কথা কি কোনো অধিকাৰ ইয়াত স্পষ্টীকৰণ আহিব লাগে আজি বিটিআৰত বিটিচিয়ে যিটো ভূমিকা সেইমতে বৰ্মা বৰকটকী চক্ৰৱৰ্তী আহমেদ হুছেইনৰ মাজত মাটি কিনা বেচাৰ অধিকাৰ এইটো বাহাল আছে এইটো কোনেও পালে দিব নোৱাৰে মাটি ট্ৰেন্সফাৰ হ'ব মাত্ৰ বাধা আছে চিজন বুলি বসুমতাৰীৰ পৰা শৰ্মাই মাটি কিনিব নোৱাৰে এইখিনি মাটি বাধা এইটো চিজনৰ অৱস্থা নাজানিৰ পৰা আহমেদে মাটি কিনিব নোৱাৰে কিন্তু আহমেদ যদি মাটি কিনা বেচা কৰে শৰ্মাৰ মাজত চালুকৰ মাজত যদি মাটি কিনা বেচা কৰে এইটো কোনো আইনে বাধা দিব নোৱাৰে এই অধিকাৰ আপোনালোকৰ ভাল আছে এইটো পুৰণি ৰক্ষা হ'ল আৰু ইয়াত অসমীয়া ভাষা সংস্কৃতি ডেভেলপমেণ্টৰ কাৰণে ভূপেন হাজৰিকাৰ নামত এটা প্ৰকল্প স্থাপন কৰাৰ কথা ইয়াত ৰাখিলো বিৰচা মুণ্ডাৰ নামত ৰখা হ'ল ভানুমতা আচাৰ্যৰ নামত ৰখা হ'ল নেপালীসকলৰ আৰু আদিবাসী বা ৰাজবংশীসকলৰ বীৰ শিৱাৰীৰ নামত ৰখা হ'ল সংখ্যালঘুৰ কাৰণে ভোট বনাবলৈ এটা প্ৰপোজাল এইটো বিটিআৰৰ চুক্তি ৰূপায়ণৰ মাধ্যমেদি ইউপিপিএলে জনজাতি আৰু বড়োসকলৰ লগে লগে অজনজাতি আৰু বড়োসকলৰ যাতে অধিকাৰবিলাক সাহিত্য অধিকাৰবিলাক আকৌ সুনিশ্চিত হয় আকৌ যাতে সবল হয় তাৰ কাৰণে কাম কৰিবৰ কাৰণে ইউপিপিএলে আজি আগবাঢ়ি আহিছে আৰু সেইটো যদি বাস্তৱত ৰূপ দিব লাগে তেতিয়া ইয়াত অকল বড়ো মাত্ৰ কৰিব নোৱাৰিব ইয়াত অবড়োসকলেও আগবাঢ়ি আহিব কোনে অবাস্তৱ কৰা হৈছে এইটো আপোনালোকে চাওক আৰু কোনে বাস্তৱ কৰা হৈছে নৱচৰণীয়া অবাস্তৱ কৰা হৈছে বিটিআৰৰ পৰা অবড়ো গাঁও সম্পূৰ্ণভাৱে কণ্ট্ৰল নাপায় কোনো কাৰণ বিটিআৰত বড়ো অবড়ো চব মিলিয়ে থাকিব লাগে বুলি বনোৱা হৈছে সংবিধানৰ নিয়ম মতে আৰু এই কাৰণে বিটিচিৰ সময়ত 40টা সমষ্টিৰ ভিতৰত 10টা অবড়োৰ কাৰণে ৰখা হৈছে যদি অবড়োই নাথাকে 10টা কিয় ৰাখিছিলে আজি যে বিটিআৰ হ'ল 14-15টা অবড়োসকলৰ চিন অবড়ো যদি নাথাকে ইলাচিন অবড়োৰ কাৰণে কিয় ৰাখিব ভাৰত চৰকাৰে এইটো কাৰণে বুজাই আছে সংবিধানে এইটো বুজাই আছে যে
সৰু অকল চব মিলিয়ে দুইটাৰত থাকিবই লাগিব অকল বড়োসকলৰ কাৰণে বিদ্ৰোহ বনোৱা নাই তথাপিও নৱচৰণীয়া দুবাৰ এমপি হ'ল সেই কথাটো বুজি পায় তথাপিও নুবুজাৰ নিচিনা অবাস্তৱ কথা কৈ আছে এই অবাস্তৱ কথা কোৱা মানুহবিলাকৰ লগত গৈ পেলাই খেলাব কিয় যাব তাৰ লগত দুৰ্নীতিৰ বিৰোধে কথা কৈ আছে সাধাৰণ আহিলে কৈ দুৰ্নীতি ৰোধ কৰিব লাগে জিএছপিও কয় বিজেপিও কয় কিন্তু আজি বাস্তৱত চাব লাগিব কোনে দুৰ্নীতিৰ বিৰুদ্ধে যুদ্ধখন দিছে আৰটিআই দিছে কেছ দিছে কোনে দিছে ইউপিপিএলৰ বাহিৰে বেলেগ দুৰ্নীতি কৰা নাই আজি কাৰণে ইউপিপিএলৰ এটা প্ৰতিশ্ৰুতি ক্ষমতা বাহিৰে দুৰ্নীতিগ্ৰস্ত মানুহবিলাকক চবকে শাস্তি দিয়াৰ কাৰণে ব্যৱস্থা কৰা হৈছে ভাৰতবৰ্ষৰ এনেকুৱা উদাহৰণ আছে নেকি কোনোবা এটা ভাষাই চলে মই কি আছিলো মই বড়ো মাধ্যমত পঢ়া মানুহ আছিলো মোৰ ওচৰত অসমীয়া মানুহ নাই গোটেই ডিষ্ট্ৰিক্ট কোকৰাঝাৰত কিমান অসমীয়া মানুহ আছে নাই মই ঘৰৰ পৰা ওলাই যোৱাৰ লগে লগে বঙালী মানুহ লগ পাওঁ আৰু সৰু কালত 5-6 বছৰত মই কিবা যদিও অন্য ভাষা শিকিছোঁ বঙালী ভাষা শিকিছোঁ তাৰপিছত ৰাজবংশী ভাষা শিকিছোঁ মই ৰাজবংশী আৰু অসমীয়াৰ মাজত কিছু মিল আছে যদিও কিছু পাৰ্থক্যও আছে খাইলম লাইলম এই ধৰণৰ অসমীয়া মই শিকা নাছিল যেতিয়া মই আন্দোলনৰ নামিবলৈ ছাত্ৰ নেতা হৈ গ'ল গোটেই অসমত ঘূৰিলোঁ দেখিলোঁ যে অসমীয়া মই শিকিব লাগে কাৰ্যমানৱী কামৰ মাধ্যমত মই অসমীয়া শিকি বড়ো মাধ্যমৰ অসমীয়াৰ কোনো দিন লগ সংগ নকৰা মানুহ এইজন মানুহ আজি অসমীয়াত ভাষণ দিছে এইজন মানুহে অসমীয়াৰ আজি লিখা মেলাও কৰে মই অসমীয়া লিখা মেলা কৰোঁ অসমীয়া সংবাদ মাধ্যমত মই আৰ্টিকেল লিখোঁ কিতাপো ওলাব তাতকৈ কি ডাঙৰ উদাহৰণ লাগে সমন্বয় সংগঠন কি ডাঙৰ উদাহৰণ লাগে সেইটো যদি আমি কৰিব বিচাৰিছোঁ বা কৰিব পাৰিছোঁ ইয়াত আমি একেলগে কিয় থাকিব নোৱাৰোঁ অবাস্তৱ কথা সংবিধানে 6 বনাই দিছে যেনেকৈ বনাই দিছে সেনেকৈ থাকিব নিৰ্বাচন যিটো বাউণ্ডাৰী কমিশ্যন বা সীমা আয়োগ ই আহিলেও কেইটামান গাঁও যাব সীমামূৰীয়া অঞ্চলত বাকী ভিতৰৰ গাঁওখনত যি নাযায় আৰু কোনোবা যাব বিচাৰিলে তাক যাবলৈও দিয়া হ'ব আৰু সেইকাৰণে আজি সম উন্নয়নৰ কথা কৈছোঁ যে আমাৰ ল'ৰা ছোৱালী বুলি ক'লে সৰু ল'ৰা ছোৱালী নহয় চব জনগোষ্ঠীৰ ল'ৰা ছোৱালী আপুনি আমাৰ বিজেন দাস ডাঙৰীয়াই কৈছে যে আমাৰ বাবে আমি চিন্তা কৰা নাই আমাৰ উঠি অহা নৱপ্ৰজন্মৰ কাৰণে আমি চিন্তা কৰিছোঁ ঠিকেই আমাৰতো দিন গ'লেই 50-60 বছৰ পাৰ হৈ গ'ল 40 বছৰ পাৰ হৈ গ'ল আমি যি অৱস্থাত আছোঁ তাতে আছোঁ কিন্তু আমাৰ ল'ৰা ছোৱালীবিলাকে ভৱিষ্যতত ভাল ঘৰত থাকিবলৈ সুযোগ পাব লাগে আমাৰ ল'ৰা ছোৱালীবিলাকে গাড়ী এখন কিনিব পৰা ক্ষমতা থাকিব লাগিব আমাৰ ল'ৰা ছোৱালীবিলাকে ঘৰত থাকি পঢ়া শুনা কৰি বিদেশত চাকৰি কৰাৰ যোগ্যতা অৰ্জন কৰাৰ সুবিধা থাকিব লাগিব অৰ্থনৈতিক অৱস্থা উন্নতি হ'ব লাগিব ভাল এখন সমাজ হ'ব ভৱিষ্যতত আমাৰ মাজত সংঘাতবিহীন সংঘৰ্ষবিহীন এটা সমাজ গঢ়ি তুলিবলৈ আমি কাম কৰিব লাগে এতিয়া ভাল ৰাজনৈতিক দলৰ প্ৰয়োজন আৰু সেই দিনে ইউপিপিএলৰ দ্বাৰা সম্ভৱ হ'ব বুলি মই ভাবোঁ आंजोबान बाथ्रा बुंला रायजोफोर दसे समनि थाखाय लोगो मोनफिनबाय मोजां मोनबाय गोसो खुलाजों रायज्लायनानै दा मोनसे थांखि लादो न'आव थाङै आरो बुजायहैबावदो सोरबा नांगालनि दंबावो जे भटनि दिनाव नांगाल खालामबाय नोङो नांगालखौ गारबाबा नोंनि खोथासै भटनि दिनाव ट्रेक्टराव मेगन मेजेरना खेबसे भट होदो नोङो खेबसे सोलायनायनि नामाव खनसेखौ लाबोनांगौ जाहैबाय आरो बिसोरबो दुखु मोनगोन आंहा जायफोर जेनगोन जेननाया सोर जेनगोन मिथिखाजोब्बाय बेवहायथ' ना माबाया जेनगोन जिएसपिया देरहाखाया जिएसपियाबो जेनगोन बिपिएफआबो जेनगोन गासैबो जेनगोन बेवहाय देरहाखानाय इउपिपिएलआव देरहाखागोन थेवब्लाबो जोङो खुनु दावराव-दावसि गैयालासिनो शान्तिपूर्णभावे गोजोन अनलायनायनि गेजेरजों इलेक्सनाव बारलांनानै देरहालाङोबा जोङो जेननाय देरहानाय ज' गोरोबलायनानैबो रंजालायनो हायो देरहालायो दिनाव दा बेखिनिखौनो बुंनानै बयनोबो आंनि सिबिनाय अननाय आरो मोजां मोननायखौ जासिहरनानै खेबसेबाव ट्रेक्टरनि थुबियाव